हेलो फ्रेंड्स आज मैं লৈ আইছো জিমেইল একাউন্ট কেনেকৈ ডিলিট কৰিব পাৰি আপোনালোকে স্ক্ৰিনত দেখি পাইছে জিমেইল এপটো ওপেন কৰাৰ পিছত আপোনালোকৰ ৰাইট সাইডৰ কৰ্নাৰত যেটো নেকি প্ৰফাইল দেখি পাইছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত জিমেইল আইডি বিলাক দেখি পাইছে ইয়াতে যিকোনো এটা জিমেইল আইডি সিলেক্ট কৰি পলা যেটো ডিলিট কৰিব বিচাৰিছে তাকে সিলেক্ট কৰি পলা তাৰপিছত আকৌ প্ৰফাইল পিকচাৰত ক্লিক কৰিব লাগিব তাৰ পিছত মেনেজ ইউৰ গুগল একাউন্টত ক্লিক কৰিব লাগিব मैनेज योर गुगल एकाउंट क्लिक करार पिছত आपनालोकर याते अकमान समय लागिब अलप समय रৈ দিব तार पिছতে आपनालोकर डाटा एंड प्राइवेसी বুলি লিখা আছে তাতে आपनालोके क्लिक কৰিব লাগিব তাত ক্লিক কৰাৰ পিছত आपनालोकर এনকা ধৰণৰ ইন্টাৰফেস এটা দেখি পাব आपनालोके স্ক্ৰল কৰি পেলাই ওপৰলৈ লৈ যাব तार पिছতে आपनालोके ইয়াতে দেখিব ডিলিট ইউৰ গুগল একাউন্ট তাতে आपनालोके ক্লিক কৰিব লাগিব ডিলিট ইউৰ গুগল একাউন্টত ক্লিক কৰাৰ পিছত आपनालोकर याते देखा पाबो कन्टिन्यू বুলি গতিকে আপোনালোকে কন্টিনিউ যেটো অপচন আছে এটাতে কন্টিনিউত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ পাসওয়ার্ড বিচাৰিব পাৰে বা ফিংগাৰপ্ৰিন্ট বিচাৰিব পাৰে আপোনালোকৰ যদি পাসওয়ার্ড আছে তো পাসওয়ার্ড দি দিব ফিংগাৰপ্ৰিন্ট বিচাৰিলে ফিংগাৰপ্ৰিন্ট দি দিব তাৰ পিছতে অলপ সময় ৰৈ দিব এতিয়া আপোনালোকে দেখা পাবো ইয়াতে আপোনালোকে দেখি পাইছে ডিলিট ইউৰ গুগল একাউন্ট বুলি পলা তাৰ পিছত স্ক্ৰল কৰিব যেটো দুটা বক্স লেফট সাইডত আছে তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত ৰাইট সাইডত তলত লিখা আছে ডিলিট একাউন্টত ক্লিক কৰিব ডিলিট একাউন্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো জিমেইল আইডি সিলেক্ট কৰিছিলে ডিলিট কৰিবৰ কাৰণে হেতু অলৰেডি আপোনালোকৰ ডিলিট হৈ গল আৰু আপোনালোকে ইয়াতে দেখি পাইছে গতিকে আকৌ যদি আপোনালোকে ব্যাক কৰি চাব বিচাৰে যে মোৰ জিমেইল আইডিটো ডিলিট হৈছে না নাই তেতিয়াহলে জিমেইল এপটো ওপেন কৰিব লাগিব জিমেইল এপটো ওপেন কৰাৰ পিছত আপোনালোকৰ প্ৰফাইল পিকচাৰত যেটো ওপৰত দেখি পাইছে ৰাইট সাইডৰ কৰ্নাৰত তাতে ক্লিক কৰিবলৈ তাৰপিছত দেখি পাব যেটো জিমেইল আইডি আপোনালোকৰ আছিল হেতু আপোনালোকৰ অলৰেডি ডিলিট হৈ গল গতিকে এই ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহলে লাইক কমেন্ট সাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব আৰু বন্ধু বান্ধৱসকললৈ ভিডিওটো শেয়াৰ কৰি দিব আৰু আপোনালোকে ভিডিওৰ সাথে যিখিনি সময় দিলে তাৰ বাবে ধন্যবাদ থ্যাংক ইউ